যোৱাকালি জাগিৰোডৰ টোপাতলিত শুভমুক্তি লাভ কৰে জনপ্ৰিয় অভিনেতা ৰাগৈ নিতমে অভিনয় কৰা এটি মিউজিক গীতৰ ভিডিঅ'য়ে। যোৱাকালি জাগিৰোডৰ টোপাতলিত জনপ্ৰিয় অভিনেতা ৰাগৈ নিতমে অভিনয় কৰা নতুন এক মিউজিক ভিডিঅ'ৰ শুভমুক্তি লাভ কৰে। ND নিউ আছাম ইউটিউব চেনেলৰ উদ্যোগত আই লাভ ইউ শীৰ্ষক মিউজিক ভিডিঅ'টোৰ শুভমুক্তি দিয়া হয়। অঞ্চলটোৰ সমাজকৰ্মী স্তুতি প্ৰসাদ বৰাই উন্মোচন কৰা অনুষ্ঠানত উপস্থিত থাকে যুৱ সাংবাদিক তথা অভিনেতা তুলসী মান্তা। তুলসী মান্তাই সম্প্ৰীতি নৱপ্ৰজন্মই সাংস্কৃতিক দিশেৰে নতুন সৃজনীশীল প্ৰতিভা বিকাশৰ ওপৰত আজিৰ প্ৰজন্মই গুৰুত্ব দিব লাগিব বুলি মন্তব্য কৰে। শুভমুক্তি অনুষ্ঠানত সমাজকৰ্মী অৰ্জুন উপাধ্যায়ে আজি যুৱ প্ৰজন্মৰ শিল্পী সংস্কৃতিৰ এনে পদক্ষেপক শলাগ লয়। উক্ত অনুষ্ঠানত ৰহিন বড়ো, ৰমেশ দলৈ, ৰাজীৱ দলৈৰ প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মিউজিক ভিডিঅ'টোৰ কথা সুৰ আৰু পৰিচালনা বিনোদ দলৈৰ। অন্যহাতে গীতটোত কণ্ঠ নিগৰাইছে ৰাজবিন বড়োৱে। গীতটোৰ নাম ভূমিকাত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা ৰাগৈ নিতম আৰু নৱাগতা অভিনেত্ৰী নমিতা দেউৰী, জ্যোতি বৈশ্য, কপিন স্বৰ্গীয়াৰীৰ লগতে সাগৰ দেউৰী, অমৃত কোঁৱৰ আৰু নবীন প্ৰবীণ শিল্পীসকলে। শৰতেৱনে আঁত ধৰা সাংস্কৃতিক অনুষ্ঠানত উদীয়মান শিল্পীসকলে দৰ্শক শ্ৰোতা আৰু ৰাইজৰ সঁহাৰি লাভ কৰিব বুলি আশাবাদী। আমি বহুত দিনৰ পৰা পৰিকল্পনা এটা আছিলে দলৈ দাই মোৰ বহুত প্ৰচেষ্টা, বহুত কষ্টৰ মাজেৰে গীতটো আপোনালোকৰ মাজলৈ আনিছোঁ আৰু দলৈ দাই ইতিমধ্যে কৈ গৈছে দুটামান আৰু বড়ো গান আহি আছে আৰু মৰমৰে মানুহজনী বুলি কোৱা এটি গীত আহি আছে। এপ্ৰিলৰ আগত হৈ যাব, এপ্ৰিলৰ আগত হৈ যাব। গানটো মই অলপ গুণগুণাই দিছোঁ। মৰমৰে মানুহজনী অ কিয়নো 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 কৰ তই শপতে খাইছং তোৰ আজি দিন পদা কোনো দিন নাখাং মই গেলা। বাৰু ময়ো ফাৰ্ষ্ট টাইম কোনো অভিজ্ঞতা তেনেকুৱা নাছিলে, পোনপ্ৰথমবাৰৰ বাবে কৰাৰ দৰে হৈছে। ফাৰ্ষ্ট টাইম আমি যেতিয়া গ্ৰুপটো খুলিলোঁ ND নিউ অসম গ্ৰুপটো, তাতে কভাৰ ছং কৰিছোঁ। মই বৰ্তমান তাতে কভাৰ ছঙত মেইন হিৰ' ৰোল কৰি আছিলোঁ। গৈ এতিয়া আৰু এটা তিনিদিনমান হৈছে চাগে এটা অফিচিয়েল ছং ৰিলিজ কৰিছোঁ। গানটো বিমান পাটৰে লিখিছিলে। তেখেত অন্ধ হয় মানুহজন, কিন্তু কণ্ঠটো বহুত ভাল গাইছে আৰু তেখেতৰ গানত মই অভিনয় কৰিছোঁ। আৰু হিৰ'ইন হিচাপে ৰবিনা ডেকা আছিল। আৰু আশা কৰোঁ আমাৰ ND নিউ অসমৰ যিবোৰ অফিচিয়েল ছং আপলোড দিয়া হ'ব সকলোৱে যাতে আদৰি লয়, মৰম চেনেহ দিয়ে আৰু ছাবস্ক্ৰাইব কৰে চেনেলটি, সকলোৱে মৰম দিয়ে। তাকে কৈ মই সামৰিম। অসমবাসী ৰাইজক আগন্তুক ইংৰাজী নৱবৰ্ষৰ আমাৰ ND নিউ তৰফৰ পৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি সঁচাকৈ সকলোৱে আজি নথৈ আনন্দিত, কাৰণ আমি ৰাইজৰ মাজলৈ আমি কম দিনৰ সময়তে ক'ব লাগিলে আমি আপোনালোকক এটা গান উলিয়াই দিব পাৰিছোঁ। গানটো শীৰ্ষ আপোনালোকে গমেই পালে, আই লাভ ইউ বুলি। আৰু আমাৰ বহুত প্ৰচেষ্টা আমি নিজে কৰিছোঁ, মই নিজে প্ৰডিউচ কৰিছোঁ, মাজতে পৰিচালনা গোটেইখিনি কৰিছোঁ আৰু নৃত্য পৰিচালনা আকাশজ্যোতি শৰ্মা কৰিছে। গানটো ৰাজবিন বড়োৱে গাইছে, অলৰেডি আপোনালোকে গম পাইছে। সংগীত পৰিচালনা কৰিছে দিলৰাজ ডেকা। এনেকৈ আমি আৰু অভিনয়টো আপোনালোকে গম পালে, ৰাগৈ নিতম জনপ্ৰিয় অভিনেতা ৰাগৈ নিতম ডাঙৰীয়া আৰু নৱাগতা নমিতা দৈমাৰী কৰিছে। গানটোত খুব ধুনীয়া কৰিছে। তো আজি সঁচাকৈ বহুত ভাল লাগিছে গানটো আপোনালোকৰ মাজত এৰি দিবলৈ পায়। জাগিৰোডৰ পৰা অজিত কুমাৰ বৰদলৈৰ প্ৰতিবেদন, IBC নিউজ আছাম।